কালি তাৰমানে বৰষুণত এটা ঠাপাতকৈ তলত পৰি গৈছে, পৰি যায় কিনে একদম। গুড মৰ্ণিং ইণ্ডিয়া। তো ফাইনেলি আপোনালোকক মই স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। তাৰমানে এতিয়া মই যাবলৈ ওলাইছোঁ চাহিলৰ ঘৰত। তাৰমানে তাতে এটা কঁঠাল গছ আছে, কমচে কম 3 তলামান হ'ব। এতিয়া কঁঠাল গছত উঠিয়ে মই সেইকেইটা কঁঠাল পাৰিম, তাৰমানে পকি গৈছে গছত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে দেখা পাইছে সন্মুখত কঁঠাল গছ। এইটো কঁঠাল গছত উঠিম, তাৰমানে আপোনালোকে দেখা পাব আৰু কি কঁঠাল ওপৰত আছে। লাগিছে ভালেখিনি কঁঠাল। এইটো ওপৰত 3 তলা, ইমান ওপৰত যাব লাগিব। এই ওপৰৰকেইটা পাৰিম আৰু কি, এতিয়া তলৰকেইটা নহয়, ওপৰৰ। ফাইনেলি মই 2 তলাত আহি পালোঁ। আহি কিনে এই দুটা আছে ইয়াতে পকা, গছত পকি গৈছে, আৰু এইটো এটা আছে পকা। এই 3টা পাৰিম, আৰু তলত আছে নাথাকা নহয়। তো মুঠতে আপোনালোকে চাই থাকক, মই কঁঠালগিলা পাৰোঁ, ঠিক আছে। ইমান দিনে গছত তাৰমানে কঁঠালটো পকি গৈছে, গমেই পোৱা নাই। যোৱাকালি তাৰমানে বৰষুণত এটা ঠাপাতকৈ তলত পৰি গৈছে, পৰি যায় কিনে একদম গোটেইকেইটা উৰি গৈছে আজি। তো এইবাবে ভাবিলোঁ আজি পাৰি দিম, গোটেইকেইটা পাৰিম। কিন্তু আহি কিনে চালোঁ 4টামানহে পকা আছে। তো এই 4টাই পাৰিম আৰু কি। তো বলক পাৰি লওঁ। বন্ধুসকল, ফাইনেলি আমি 10খনমান কঁঠাল পাৰিলোঁ। এতিয়া আপোনালোকক দেখাম আৰু তলত গৈ। এইটো টেন এটা গছৰ পৰা পৰি কিনে ফাটি গৈছে, ঠাচ চিটকি গৈছে, আৰু এটা ফাটি গৈছে নৰ্মেল। এইটো 1 2 3 4 5 6 7 8 9 10 11 12 13টা, টোটেল 13টা।